নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল কুইক নিউজ আছামিজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক ক'বলৈ গৈ আছোঁ বৰষুণ ধাৰাবাহিকৰ মিকুৰ চৰিত্ৰটোত অভিনয় কৰা য়াশাশ্ৰী ভূঞাৰ কথা। মিকুৰ চৰিত্ৰটোত অভিনয় কৰি য়াশাশ্ৰী ভূঞাই দৰ্শকৰ যথেষ্ট মৰম পাবলৈ সক্ষম হৈছে। মিকুৰ চৰিত্ৰটোৱে দৰ্শকৰ মনত এক গভীৰ ছাপ বহুৱাইছে। সকলোৱে তেওঁক যথেষ্ট মৰমেৰে আঁকোৱালিও লৈছে। য়াশাশ্ৰী ভূঞাক ঘৰত সকলোৱে মৰমতে মিকু বুলিয়ে মাতে। বৰলাকাই ধাৰাবাহিকখনেৰে মিকুৱে প্ৰথম ধাৰাবাহিকত অভিনয় আৰম্ভ কৰিছিল। তাৰ আগতে তেওঁ থিয়েটাৰত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ বহুতো চুটি ছবিত অভিনয় কৰিছে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ লগতো তেওঁ অভিনয় কৰিছে। বৰষা যেতিয়া নামে ধাৰাবাহিকখনত কৰা ৰ'দালি চৰিত্ৰটো তেওঁ দৰ্শকে যথেষ্ট মৰম দিছিল আৰু তেওঁ জনপ্ৰিয় হৈ পৰিছিল। এতিয়া আহোঁ তেওঁৰ জন্মদিন কেতিয়া আৰু পিতৃ মাতৃৰ নাম কি, ঘৰত কোন কোন আছে, এই সকলোখিনি আপোনালোকক ক'বলৈ। তেওঁৰ জন্মদিন হ'ল 1999 চনৰ 16 এপ্ৰিলত আৰু তেওঁৰ দেউতাকৰ নাম হ'ল জ্যোতি ভূঞা আৰু তেওঁৰ মাতৃৰ নাম হ'ল মাধুৰী ভূঞা আৰু তেওঁৰ এজনী ভনীয়েক আছে। য়াশাশ্ৰী ভূঞাৰ অভিনয় চাই যদি আপোনালোকে ভাল পায় তেন্তে আমাৰ ভিডিঅ'টোত এটি লাইক কৰিবলৈ নাপাহৰিব। আৰু এটাই অনুৰোধ কৰিছোঁ, যিসকলে প্ৰথমবাৰ চাইছে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু য়াশাশ্ৰী ভূঞাৰ কাৰণে আমি এটাই আশা কৰোঁ, তেওঁ যাতে ভাল ভাল কাম আমাক দৰ্শকক উপহাৰ দি যায়।